নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতেই ভয়ংকৰ অঘটন এইবাৰ ভয়ংকৰ অঘটনৰ ঘটনা সংঘটিত হৈছে বিভিন্ন ধৰণে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ জনাই থকাৰ মাজতে এইবাৰ এজন অধিবক্তাৰ সৈতে সংঘটিত হৈছে শোকাবহ ঘটনা ইতিমধ্যে জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে অধিবক্তা মৃদুল ইছলামেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল আৰু কংগ্ৰেছৰ যে ৰাজভৱন চলো কাৰ্যসূচী বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ যি প্ৰতিবাদ এক দেশ এক নিৰ্বাচনৰ বিৰুদ্ধে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু এই প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকললৈ লাঠি চালনা কৰিছিল আৰু তাৰ মাজতে কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছিল আৰু ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰু এই পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে কৰা লাঠি চালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অধিবক্তা আৰু ইতিমধ্যে জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে অধিবক্তা মৃদুল ইছলামৰ আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত এক ভয়ংকৰ অঘটনৰ ঘটনা সংঘটিত হৈছে প্ৰতিবাদস্থলীত প্ৰতিবাদত অংশ লৈ মৃত্যু হৈছে অধিবক্তা মৃদুল ইছলামৰ এজন অধিবক্তাৰ ইতিমধ্যে মৃত্যু হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ হতাহতিত আহত হৈছিল বকুৰ মৃদুল ইছলাম ইতিমধ্যে বকুত ঘৰ মৃদুল ইছলামৰ আৰু জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে অধিবক্তা গৰাকীৰ সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰয়োগ কৰিছিল কন্দুৱা গেছ আৰু এই কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতে প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ আৰু এই পৰিস্থিতিৰ মাজতে এই ঘটনাটি সংঘটিত হৈছে ইতিমধ্যে আজি যেহেতু ৰাজভৱনৰ সন্মুখত বিৰোধীসকলে প্ৰতিবাদ জনাই তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু বেৰিকডৰ ওপৰেৰে পাৰ হ'বলৈ লওঁতেই ইতিমধ্যে প্ৰতিবাদকাৰীসকললৈ লাঠি চালনা কৰা হৈছিল কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল আৰু ইয়াৰ মাজতে এপিচিচিৰ সভাপতি ভূপেন বৰাকো আটক কৰিছে আৰক্ষীয়ে ভূপেন বৰাক বাধা প্ৰদান কৰিছিল ভূপেন বৰা ৰিপুন বৰা সহিতে কেইবাগৰাকীও ব্যক্তিক বাধা প্ৰদান কৰা হৈছিল কিন্তু আৰক্ষীৰ বাধা নামানি তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছিল ৰাজভৱনৰ সন্মুখত আৰু প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ কংগ্ৰেছৰ যিসকল প্ৰতিবাদকাৰী তেওঁলোকক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল 1000তকৈও অধিক প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছিল আৰক্ষীৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আজিৰ দিনটোত এগৰাকী অধিবক্তাৰ ইতিমধ্যে মৃত্যু হৈছে সংকটজনক অৱস্থাত তেওঁ জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে প্ৰতিবাদত অংশ ল'বলৈ আহি মৃত্যু হৈছে অধিবক্তা মৃদুল ইছলামৰ ইতিমধ্যে মৃদুলৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীৰ কিসমত কাঠমিত বুলি জানিব পৰা গৈছে কিসমত কাঠমি নামৰ গাঁওখনত তেওঁৰ ঘৰ আৰু ইতিমধ্যে তেওঁ যেহেতু নিজে এগৰাকী অধিবক্তা আজিৰ দিনটোত তেওঁ সেই প্ৰতিবাদত অংশ ল'বলৈ আহিছিল আৰু প্ৰতিবাদত অংশ ল'বলৈ আহি ঘৰলৈ ঘূৰি নগ'ল অধিবক্তা মৃদুল ইছলামৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু ইয়াৰ পিছতে এই খবৰ পোৱা মাত্ৰকে পৰিয়াল তথা অঞ্চলৰ মাজত ইতিমধ্যে শোকৰ ছাপ পৰিছে এই খবৰ শুনাৰ মাত্ৰকে পৰিয়ালৰ লোকৰ মাজত শোকৰ ছাপ পৰিছে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতে আহত হৈ পৰিছিল মৃদুল ইছলাম আৰু স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে তেওঁক যেহেতু পৰীক্ষা কৰিবলৈ লৈ যোৱা হৈছিল জিএমচিএইচলৈ আৰু জিএমচিএইচলৈ লৈ যোৱাৰ পিছতে তেওঁ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে আৰু ইয়াৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত আজিৰ দিনটোতে যি ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু ইয়াৰ বাবে এতিয়া কংগ্ৰেছে বিজেপি চৰকাৰক দুখৰীয়া কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে দোষাৰোপ কৰা দেখিবলৈ পোৱা গৈছে আৰু অধিবক্তা মৃদুল ইছলামৰ সৈতে এই ভয়ংকৰ ঘটনাটি সংঘটিত হৈছে প্ৰতিবাদত অংশ লৈছিল এক দেশ এক নিৰ্বাচনৰ বিৰুদ্ধে বিজেপিৰ আদানীৰ বিৰুদ্ধে যি আজি প্ৰতিবাদ কৰা হৈছিল সেই প্ৰতিবাদত তেওঁ অংশ লৈছিল আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই আৰক্ষীৰ প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হৈছে হতাহতিৰ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছিল লাঠি চালনা কৰা হৈছিল আৰু লাঠি চালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অধিবক্তাগৰাকী আৰু ইয়াৰ পিছতে মৃত্যু হৈছে অধিবক্তা মৃদুল ইছলামৰ এই মুহূৰ্তত আমি মৃদুল ইছলামৰ ঘৰৰ সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছো পৰিয়ালৰ লোকৰ মাজত এনেদৰে এতিয়া শোকৰ চাপৰা দেখিবলৈ পোৱা গৈছে আৰু মন্তব্য আছে কিছু সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমি খুব দুঃখিত যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছো আলোচনা মৰ্মত তেওঁ জানিব পাৰিছো যাতে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছো এটা দোকানৰ সন্মুখত হঠাৎকৈ খবৰ পালো যে মৃদুল আৰু এই জগতত নাই কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰ চলো ধৰ্ণা কাৰ্যত গৈ পুলিচে মানে যথেষ্ট গন্ধুৱা গেছ প্ৰয়োগ কৰিছে
তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ পৰা তাতেই অলপ পুলটলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ মানে জিএমচিত নিয়াৰ কাৰণে ই কৰিলে আৰু কিছুমানে বুদ্ধি দিলে যে জিএমচিত নহয় প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই মানে ডাক্তৰসকলে তেওঁ নাই মৃত্যুবৰণ কৰিছে। তো শাসনৰ বিষয়টো ক'ব গ'লে মানে বেয়াই লাগে, যিহেতু অসমত আজি আমি আমাৰ যথেষ্ট বয়স হৈছে, আমি এই ৰাজনীতিৰ লগত সদায় জড়িত থাকোঁ। আমাৰ এই অসমত বৰ্তমান মানে স্বৈৰাচাৰী শাসন চলিছে। বৰ্তমান আমাৰ দেশত স্বৈৰাচাৰী শাসন চলিছে আৰু ধৰ্ম নিৰপেক্ষ শাসন নাই। যেহেতু আমাৰ সংবিধানখন ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ, কিন্তু ইয়াতে ধৰ্ম নিৰপেক্ষ শাসন নাই। সংবিধানটো মানে ধৰ্ম নিৰপেক্ষ নকৰি এতিয়া একপক্ষীয় কৰি পেলাইছে। আমাৰ মুছলমানসকলৰ ওপৰত সদায় মানে ৰাতিপুৱা হ'লেই তেওঁলোকৰ মুখৰ পৰা মানে এটা জাতিৰ ওপৰত নিৰ্যাতন কৰা বুলি তেওঁলোকে বিভিন্ন কথা কৈ থাকে। এই কাৰণে আমি এই স্বৈৰাচাৰী শাসনৰ ওপৰত আমি দুখিত আৰু তাৰ কাৰণে তেওঁলোকে মানে এইটো ই কৰিছিল। তাৰ কাৰণে তেওঁ আজি এই পৃথিৱীৰ চিৰদিনৰ কাৰণে এজন যুৱ নেতা, এজন ভাল এডভকেট আছিল, প্ৰশাসনিক বিভাগত যথেষ্ট কৰিছিল। গতিকে সেই ল'ৰাটো আমাৰ মাজৰ পৰা হঠাৎকৈ আমি আটাই দুখিত। আমাৰ এই অঞ্চলটো মানে শোকাকুল হৈ পৰিছে।